চাবোন এডোখৰ বনাব লৈছোঁ। আপোনালোকে চাই থাকক দেই চাবোন এডোখৰ মই কেনেদৰে বনাওঁ। প্ৰথমতে চব বেজকেইডোখৰ একদম সৰু সৰুকৈ কাটি ল'ব লাগিব। সৰু সৰুকৈ কাটিলে চব বেজকেইডোখৰ গলিবলৈ সহজ হয়। আমাৰ বাইদেৱে চাবোন বনাব এতিয়া নিম চাবোন তাতে এল'ভেৰা জেল দিছে আৰু এইটো কি আছিলে জানো এতিয়া চাবোন বনাব লৈছে আমাৰ বাইদেৱে ডাঙৰ বাইদেৱে নিম চাবোন বনাব লৈছে। নিম দিছে তাতে হেৰি দিছে এল'ভেৰা জেল দিছে দিব আৰু হেৰি দিব লগতে এইটো কি কয় কেপচুল দিব। अभी मजा आएगा ना भिड़ो। এই আমাৰ লগতে মোৰ ডাঙৰ ল'ৰাটো দেখিছেনে ষ্টাইলটো দেখিছে নাই? হেল্ল' এতিয়া আপোনালোকক ক'ব কেনেকৈ এল'ভেৰা জেল দি কিনে চাবোন কেনেকৈ বনায় এখেতে ক'ব এখেতে বিশেষজ্ঞ সেইটো বিষয়ে মইনো কি ক'ম আৰু বৰকৈ বিশেষ মই নাজানো। এই চাবোন বনাব লৈছে হেৰি কি কয় নিম চাবোন বনাব লৈছে লগতে নিমখিনি এয়া নিম হয় আপোনালোকে ভালকৈ চাওক এয়া ৰসটো দিব পাতটো নিদিয়ে বাৰু। তাৰপাছত আৰু এয়া এল'ভেৰা জেল দিব লগতে আৰু ভিটামিন কেপচুল এটা মিহলাই দিব লাগে। চাবোন হৈ যাব আৰু গা ধোৱা চাবোন। তাৰপাছতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আপোনালোকে যদি চেনেলটো যদি কি দিব চাই কি কৰিব লাগে লাইক কৰি দিব লগতে শ্বেয়াৰ কৰি দিব ভাল পাম। और अभी तो रुको, क्लाइमैक्स अभी बाकी है। এয়া দিছে এতিয়া কেপচুল দুটামান দিব মিহলাই দিব লগতে মুখত ঘঁহিলেও ভাল লাগে। চব বেজখিনি গলাই থকাৰ পিছত তোমালোকে নিমৰ ৰসখিনি তাতে দি দিব আৰু এনেদৰে নিমৰ ৰস আৰু এল'ভেৰা জেলখিনি লগতে মিহলাই দিব। পিছত আমি এনেদৰে দুটা বাতিত এইখিনি এনেদৰে ভৰাই ল'লোঁ। তাৰপিছত ভৰাই লৈ আমি 30 মিনিটমানৰ কাৰণে ফ্ৰিজত থৈ দিম। আৰু এয়া আমাৰ নিমৰ চাবোন ৰেডি হৈ গ'ল। এই নিমৰ চাবোন স্কিনৰ কাৰণেও বহুত বেছি ভাল। আপোনালোকে ঘৰতে এনেদৰে বনাব পাৰিব।